the teaching staff, non-teaching staff, and all the students, my dear friends, brothers, and all. So, actually, I was from West Karbi Anglong. I born in Taradubi, this West Karbi Anglong. Then, my primary education is in Hong Kong. Then I came to Difu for class 5, 6. I studied in Rengbokhom High School. Now it's become high secondary. Then after that, I went 1981. I went to secondary school Goalpara. Then I completed my high secondary in 1988 from secondary school Goalpara. Then I took admission in Guwahati Medical College. Then Deputy Speaker Dr. Numal Momin, he is my junior in my hostel. So the co-operative time ragging goes to okay. So we are from same hostel. Hostel no 4, Guwahati Medical College hostel no 4 asilo. Hey hostel Moor Haman Sabulir Gahori school Koramano Kumun Asil that time. So I was very naughty. I always in backbencher. I always used to sit in backbencher. Yes, those are who are. Please raise your hand, backbencher. Yes. Aji backbench asa belek kotha. Swali pisot bohi ase. Taro moi jano. Kun swali suli ki lagaise, kun swali ki perfume lagaise, to discuss hoise. I know. Okay. Today is your day, all the freshers. So, all the nazi. Kida amata Guwahati, especially medical, jote ho. That is just ragging one. That is very. Hey, program to kane baat side thaku. Amiu ragging kaise, amiu ragging korisu. Ragging master jon thake. Hey, ragging master. Itio Guwahati thakle muk mati niye. As a ragging master. Belek college mati niye, university mati niye, Hendigot mati niye, Cotton mati niye, Bibhin Jothakat mati niye. It says ragging korbo kane. বেয়া ৰেগিং নহয় যোনে যি কৰে সেইটো পৰে খুব ভাল লাগে বলে স্পেচিফিক খুব ভাল বস্তু ৰাখিব পাৰে খুব ভাল লাগে এইটো এটা নিজৰ ল'ৰা ছোৱালীবিলাকৰ নিজৰ টেলেণ্টবিলাক গতিকে মোৰ কিন্তু এম ইন লাইফ নাছিল আদহে এম ইন লাইফ মোৰ এম ইন আজি কৈছোঁ চাৰ্টাৰ একাউণ্টেণ্ট হ'ব আইএছ হ'ব ইণ্ডিয়ান আৰ্মি হ'ব চাপৰ হ'ব না খাইটো ততে মনটো ভাবিছে যে ইণ্ডিয়ান আৰ্মি যাম সেইটো বহুত গতিকে মনটো ওখ কিন্তু ইণ্ডিয়ান আৰ্মিৰ কাৰণে ফাইট লাগে গতিকে সেই হাইটটোৰ তলতো ভাবিছে ইণ্ডিয়ান আৰ্মি মনটো ওখ ইণ্ডিয়ান আৰ্মি নহয় বা বেলেগ কিবাটো হৈ যাব পাৰেতো ক'তো আৰ্মি নহ'লে নিজৰ ঘৰত কিন্তু আৰ্মি হ'ব 100%। নিজৰ গিৰিয়েকক সদায় নিজৰ তলত অৰ্ডাৰ দিব 100% এইটো গতিকে সি উইল অলৱেজ কেপ্টেইন উইল অলৱেজ মেজৰ কৰ্নেল ব্ৰিগেডিয়াৰ এভৰিথিং ঘৰত অ'কে নাই গতিকে বেক বেঞ্চাৰ একাৰণে ভাল লাগে যিবিলাকে বেক বেঞ্চাৰ থাকে মই গোটেই জীৱন বেক বেঞ্চাৰ কিন্তু আজি মই ফাৰ্ষ্ট বেঞ্চাৰ গতিকে যিবিলাকে বেক বেঞ্চাৰ থাকিব এদিনটো ফাৰ্ষ্টত আহিবই হোৱাই কাৰণ জানে যে আমি বেক বেঞ্চ আগত আমি বহিব পাত্তাই নাপাওঁ ইমান চোকা ল'ৰা ছোৱালী দৌৰি যাব ক্লাছ এইটো ক্লাছ একদম আগৰ চিটত বহিব কাৰণে ঠেলাঠেলি আমি ঠেলাঠেলি কৰোঁ পিছৰ চিটটোৰ কাৰণে আগৰ চিট খালী থাকিব আমি নবহোঁ 4টা জেগা 6টা বহিম পিছৰ চিটত কিন্তু আগত নহওঁ আমি ভয় লাগে আগত বহিলে চাই থাকিব ইউ ন' য়েছ ছাৰ আই ডোণ্ট ন' ছাৰ য়েছ আৰু ন' সেইটোৰ মাজত থাকোঁ আৰু ছাৰসকল থিয় হৈ থাকে চব দেখা পাই থাকে আমি দেখা নাপায় নেকি চব দেখা পাই থাকে পৰীক্ষা দিওঁ চোকা ল'ৰা ছোৱালী বা আধা ঘণ্টা হোৱা নাই পেজ চাওঁ ঘূৰি পাওঁ পেজ খুলিছে আমাৰ চাই এটা পেজেই যোৱা নাই 5টা পেজ লিখা আৰম্ভ হৈ গ'ল এক্সট্ৰা পেজ একটা পেজ মই কৈছোঁ এবাৰ এক্সট্ৰা পেজ ল'ম বাপেকে যা কি হ'ব লাইফত লৈ পোৱা নাই এনেকুৱা লিখিছে ইমান ডাঙৰ অংশ এক্সট্ৰা পেজ ফিলালে বিচাৰিছে ছবিৰ কপি মানে ভাবিব না আমি এক্সট্ৰা পেজ ইমান ডাঙৰ অংশ কিয় ছাৰ নহয় মই পেজ কেনেকৈ খুজিম নহ'লে মই সেইটো কৰিব লাগিব এক্সট্ৰা পেজ যে কৈছে যে দিছ ইজ ফাৰ্ষ্ট এণ্ড লাষ্ট পেজ আৰু খুজিবা পেপাৰ নষ্ট নকৰিবা যিবিলাকে লিখিব হয়তো ইমান পেপাৰ নষ্ট নহয় আজিকালি তেতিয়াৰ দিনত পেপাৰ বহুত কিমান আছিলে গতিকে সেইকাৰণে পিছত থকা আমি জানো আমি কষ্ট কৰিবই লাগিব আগৰ কেইটাতো চোকা বা ইজিলি পাছ হৈ যাব নো প্ৰব্লেম অলপ পঢ়িলে হৈ যায় আমাৰ লগত চোকা ল'ব তেনেকৈ চোকা ল'ব বিৰাট চালাক বিৰাট বছ মাছ আমি হোষ্টেল হ'ল লাইফ আমি হোষ্টেল আই ন' হোষ্টেল ল'ব আৰু চালাক সিহঁতে কেতিয়া পঢ়ে গমেই নাপাওঁ সিহঁতে ভাই ফুটবল খেলিব হ'লেও ফুটবল ক্ৰিকেটো মাৰপিট খাই চবতে আছে কিন্তু ক্লাছত আমি লাষ্ট কাৰণ হৈছে কি কনচেনট্ৰেশ্যন
যেতিয়া ক্লাছত পঢ়ায় কোনো ধান্দা নাই, একদম চকু কাণ চাৰে কি হ'ল এইটো সোমাই ডাইৰেক্ট মেমৰি কাৰ্ডত সোমাই গৈছে। আমিতো চাই আছোঁ এনেকৈ ধুনীয়াকৈ শুনি আছোঁ, ক'ত বেলেগ বেলেগ কথা ভাবি থাকি হাৱা উৰি আছে, চৰাই উৰি থাকিব ভাবি থাকি। প্ৰব্লেম এইটো হৈছে, কিন্তু সেই যিবিলাকে কনচেনট্ৰেট ক্লাছত দিয়ে তেওঁৰ এক্সট্ৰা টিউশ্যন ল'ব দৰকাৰ নাই, এক্সট্ৰা পঢ়িব দৰকাৰ নাই, সেই এঘণ্টা 25 মিনিট চাফিচিয়েণ্ট ফৰ দেম। কিন্তু আমাৰ কাৰণে গোটেই বছৰ দুটা বছৰ এসপ্তাহ বা দুদিন আছে, চোকা ল'ৰাটো চব ইম্পৰ্টেণ্টে নাই। চোকা ল'ৰাটো যিটো ইম্পৰ্টেণ্ট সেই ইম্পৰ্টেণ্ট পঢ়িম, ইম্পৰ্টেণ্ট যদি কমন যদি পঢ়ি নহ'লে ফেইল। নকলটো মাৰিব নাজানিলেও জীৱনত বেলেগে নকল মাৰে, কাৰণ মই কপি থাকোঁ, এনেই মই ধৰা পৰিম। গতিকে সেইটো বস্তু কৰিব নালাগে। ইমান কষ্ট কৰি কাঠৰ স্কেলটো 5টামান স্কেল দিব, ইমান কষ্ট কৰি লিখে স্কেলটো আকৌ সিহেতো কিবা বেলেগ কোনো বুজি নাপাইছে। আৰু সেই স্কেল যদি বেলেগক দি দিয়ে সি কিন্তু কেতিয়াও লিখিব নোৱাৰে। এইটো তাকে ভাবোঁ, ইমান কষ্ট কৰি এক ৰাতি টোপনি ক্ষতি কৰি ইমান কষ্ট কৰি চকু মোহাৰি যে কষ্ট কৰি লিখিছে, তাতকৈ যদি সি কৰে ছমাহ আগলৈ কষ্ট কৰে কিন্তু দৰকাৰেই নাই সেইবিলাক। গতিকে সেই নকল চকল সেইবিলাকক কেতিয়াও চোকা ল'ৰা ছোৱালী নকল কৰে, অলপ পইণ্ট ক'বা হাতৰ এটা পইণ্ট, অনলি পইণ্ট। আমিতো কাৰোবাক সুধিলে স্পেলিংটোও ক'ব লাগিব, আমাৰ কিবা যদি সুধে এনেকুৱা ধৰণৰ হৈ যায়। আমিও কিতাপটো একো এক্সট্ৰা লিখাবলৈ ছাইডত খুব চাই লিখোঁ, সি বেছি পায় আমি কম পাওঁ, ছেম বস্তু লিখোঁ আমি কম পাওঁ। পাছত ছাৰক সুধিছোঁ, পাছত ছাৰ ছেম লিখিছিলে মই কিয় কম পাইছিলোঁ? ছাৰ বাবা আমি শিক্ষক মানে ছাত্ৰ, যেতিয়া তাহোঁতে বুজি পাবি, যিবিলাকে চোকা বা তুমি জানা বস্তুবোৰ প্ৰথমতে লিখে ডাঙৰ ধুনীয়াকৈ, যিবোৰ নাজানে গাজাবিলাক লাষ্টত লিখে, গম পায়। এনে কাৰ্ডবোৰ লাহে এনেকৈ নামি আহিব লাহে লাহে, মানে জানাবোৰ আগত লিখিব, নাজানাবোৰ লাহে লাহে আহি যাব। তোমালোকৰতো উল্টা, প্ৰথমে উল্টা পুল্টা হাতী ঘূৰা লিখিব, পাছত পেছত কি ধুনীয়া উত্তৰ, কেনেকৈ হ'ব এইটো? গতিকে তুমি নিশ্চয় বেলেগ ক'ব লৈছে, সেইকাৰণে ভেচেং। গতিকে কষ্টটো কৰিব লাগিব। নুমল বিচাৰি গৈছে সময়ৰ কথা, টাইম এণ্ড টাইম, সময় কাৰো কাৰণে নৰখে। আমি যিমানে পঢ়ি আছোঁ কথা কৈছে, আমি কিন্তু মৃত্যু মুখলৈহে গৈ আছোঁ। হেপী বাৰ্থডে টু মি, মম নুমাই দিওঁ মানে কি 1 বছৰ আয়ু কমি নিজৰ মম নিজে কমাই দিওঁ। কি প্ৰতিভা বাৰ্থডে ইমান কাটে, হেপী বাৰ্থডে হেপী বাৰ্থডে হ'ল মানে তোমাৰ আয়ু এটা কাৰ্বন কমিল, মৰিবহে গৈছে না, ফুটিব লাগে বাৰ্থডে, হয় নহয়? পাতা কৰে কোনো কথা নাই, আমাৰ দিও নাছিল কাৰণে কৈছোঁ বাৰু।